নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বহুতে হয়তো Redmi Note 5 Pro কিনিবলৈ চেষ্টা কৰি আছে কাৰণ এই মোবাইলটোৰ কেমেৰা খুবেই সুন্দৰ হয়। যেটো ব্লাৰ এফেক্ট সেই এফেক্টটো এই মোবাইলটোত বহুত সুন্দৰকৈ আহে। কিন্তু আউট অফ ষ্টক হোৱাৰ বাবে এই মোবাইলটো হয়তো বহুতে কিনিব পৰা নাই কাৰণ এই মোবাইলটো বহুতো ব্লেক মাৰ্কেটিং হৈ আছে। কিন্তু MI আজি চাইনাত আৰু এটি মোবাইল লঞ্চ কৰিছে যেটো ইণ্ডিয়াত খুব কম দিনৰ ভিতৰতে লঞ্চ কৰা হ'ব আৰু এই মোবাইলটো ডুৱেল কেমেৰা সেটআপৰ সৈতে আহে। যেটো আমি আগতে MI A1 নামেৰে জানিছিলো সেই মোবাইলটোকে আপগ্ৰেড কৰি MI A2 লঞ্চ কৰা হৈছে। চাইনাত এই মোবাইলটো MI 6X নামেৰে লঞ্চ কৰা হৈছে কিন্তু খুব কম দিনৰ ভিতৰতে এটো ইণ্ডিয়াত MI A2 বুলি লঞ্চ কৰা হ'ব। যেহেতু MI 5X যেটো মোবাইল আছিল সেই মোবাইলটো ইণ্ডিয়াত MI A1 হিচাপত লঞ্চ কৰা হৈছিল। গতিকে আজি মই MI A2 কিছুমান তথ্য আপোনালোকক দিবলৈ গৈ আছো, গতিকে ভিডিওটো আপোনালোকে চাই থাকিব। প্ৰথমতে আহিছো আমি ইয়াৰে ডিজাইনলৈ। যেটো বেক সাইডৰ ডিজাইন আছে তাত আপোনালোকে অল মেটেল ডিজাইন পাব। ইয়াৰে গোটেইখিনি মেটেল হয় বেক সাইডৰটো আৰু তলৰ আৰু ওপৰৰ সাইডে যেনেকৈ আমি MI A1 ত এন্টেনা লাইন পাইছিলো তেনেকৈ তাত দিয়া হ'ব। আৰু যেটো কেমেৰা আছে হেতু ডুৱেল ভাৰ্টিকেল কেমেৰা লাইনত আপোনালোকে পাই যাব আৰু বেক সাইডত এটি ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু যেটো MI লোগো হেতু আপোনালোকে পাব। আৰু ফ্ৰন্ট সাইডত এই মোবাইলটোৰ আপোনালোকে পাব 5.99 ইঞ্চৰ ডিসপ্লে অৰ্থাৎ 18:9 এক্সেপ্ট ৰেশিও ফুল HD+ ডিসপ্লে। আৰু এবাৰ আহিছে আমি বেটাৰী কথালৈ। বেটাৰীত আপোনালোকে পাব 3010 mAh ৰ বেটাৰী। বেটাৰীটো কিছু কম আছে, যদি 4000 দিলে হয় খুবেই ভাল হ'ল হয়, কিন্তু তথাপিও 3000 একো কম নহয়। আপোনালোকে ডে টু ডে ইউজত এটো খুব ভালদৰে চলি যাব। আৰু তাৰ লগতে আপোনালোকে পাব USB Type C পোৰ্ট যেটো কুইক চাৰ্জিং 3.0 সাপোৰ্টেড, অৰ্থাৎ আপোনালোকে 50% বেটাৰী মাত্ৰ 30 মিনিটতে চাৰ্জ কৰিব পাৰিব। তাৰ লগত আৰু কিছু তথ্য দিছো যেটো ইয়াতে সিম সাইজ আছে হেতু হৈছে দুখন সিম আপোনালোকে ন্যানো সিম ইউজ কৰিব পাৰিব বা আপোনালোকে এখন সিম এখন মেমৰি ইউজ কৰিব পাৰিব, অৰ্থাৎ ইয়াতে হাইব্ৰিড সিম স্লট দিয়া আছে। আৰু তাৰ লগতে আপোনালোকে ইয়াতে চিপসেট পাব Qualcomm SDM660 Snapdragon 660 প্ৰসেসৰ। এতিয়া কৈছো RAM আৰু ষ্টৰেজৰ কথা। এই মোবাইলটো তিনিটা ভেৰিয়েন্টত আহিব, 4GB 64GB, 6GB 64GB আৰু 6GB 128GB ষ্টৰেজৰ সৈতে। এতিয়া মেইন আহিছো আমাৰ এটো মোবাইলৰ কেমেৰা হাইলাইটৰ যেটো তথ্য হেতুলৈ। আপোনালোকে এই মোবাইলটো বেক সাইডত পাব 12 আৰু 20 মেগাপিক্সেলৰ কেমেৰা আৰু ফ্ৰন্ট কেমেৰা আপোনালোকে পাব 20 মেগাপিক্সেলৰ আৰু তাৰ লগত এটি ফ্ল্যাশ থাকিব। এই মোবাইলটোৰ বেক সাইডৰ যেটো 12 আৰু 20 মেগাপিক্সেলৰ দুটা কেমেৰা, এই কেমেৰা দুটাৰ সহায়ত আপোনালোকে যেটো পোৰ্ট্ৰেট মোড হেতু খুব সুন্দৰভাৱে কৰিব পাৰিব। আৰু তাৰ লগতে যেটো ফ্ৰন্ট সাইডৰ আপোনালোকে 20 মেগাপিক্সেলৰ কেমেৰা পাব, তাতো আপোনালোকে পোৰ্ট্ৰেট মোড পাব, কিন্তু তাতে হয়তো সফটওয়্যাৰৰ দ্বাৰা কৰা হ'ব। কিন্তু বেক সাইডৰ যেটো কেমেৰা হেতু আপোনালোকে ডুৱেল কেমেৰা সহায়তে পোৰ্ট্ৰেট মোডটো লাভ কৰিব। আৰু ইয়াৰ যেটো UI হেতু হয়তো চাইনাত MIUI 9 ৰ দ্বাৰা লঞ্চ হৈছে, অৰ্থাৎ তাত MIUI 9 দিয়া হৈছে, কিন্তু হয়তো এটো ইণ্ডিয়াত যেটো আমাৰ ষ্টক এন্ড্ৰইড আছে আপোনালোকে হয়তো হেতু সেটিং পাব, কাৰণ যেহেতু MI A1 চাইনাত MIUI ৰে লঞ্চ কৰা হৈছিল, কিন্তু ইণ্ডিয়াত হেতু ষ্টক এন্ড্ৰইড অৰ্থাৎ যেটো আমাৰ গুগলৰ UI হেতু দ্বাৰা লঞ্চ কৰা হৈছিল। গতিকে বহুখিনি চান্স আছে যে MI A2 মোবাইলটো ইণ্ডিয়াত গুগলৰ যেটো UI হেতুৰ লগত লঞ্চ কৰা হ'ব। গতিকে আজিলৈ ইমানে। যদি আপোনালোকে ভিডিওটো চাই ভাল লাগিছে, ভিডিওটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক। মই এনেকুৱা ভিডিও আৰু আপোনালোকৰ বাবে আগবঢ়াম। আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে আপোনালোকে কমেন্টত প্ৰদান কৰক। ধন্যবাদ।